Hey guys, welcome to my YouTube channel. কি খবৰ সকলো ভালে আছে নে? মই খুব ভাল। আজি আকৌ নতুন এটা ভিডিঅ' লৈ আকৌ আপোনালোকক স্বাগতম জনাইছো। আজি কি হ'ল মানে জন্মাষ্টমী হেই গতিকে মানে ৰাতিপুৱা কাম কৰি আছো। ঘৰ দুৱাৰ মুছা মেলা পৰা আদি কৰি সকলো কাম কৰি আছো। যেহেতু আমাৰ ঘৰত ছোৱালী নাই, তো সেই কাৰণে মানে আজি ভিডিঅ' ভাবিলো মানে ভিডিঅ' এটা বনাই দিও আৰু নাকি তাকে এতিয়া মোৰ গাটো অলপ ভাল নহয় মানে ভইচটো অলপ মানে ভঙা চিতা কিবা কিবি হৈ গৈছে, চৰ্দি লাগিছে কালিৰ পৰা, ঠাণ্ডা পানীটো বেছি খাই আছো ফ্ৰিজত। তো বাৰু যিয়ে নহওক ভিডিঅ' নতুন মানে বনাবলৈ চেষ্টা কৰি আছো আৰু তাকে আশা কৰিছোঁ আপোনালোকে সোনকালে যাতে 1000 কৰি দিয়ে। আৰু গাৰ অৱস্থা নাই কেতিয়া বোকা লাগি আছে মানে, আৰু লগত ইয়াক লৈ আনিলোঁ গুটি ভাইক মানে ঘৰত বনাবলৈ অকণমান কিবা লাগিলে কাৰণে মই প্ৰায় এডোখৰতে মানে ভিডিঅ'টো বনাওঁহি, যেতিয়া হ'লেও আহিলে মানে ইয়াতে বনাওঁহি। তো দিনটো কি হয় চাই থাকক। আৰু জন্মাষ্টমী উপলক্ষে সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা যাচিছোঁ, যাতে সকলোৱে আহিবলগীয়া দিনবোৰ ভালে যায় আৰু আহি থকা দিনবোৰ যাতে ভাল হয় আৰু সুখে সন্তোষে থাকিব লাগে। তো তাৰে আশা কৰিছোঁ আৰু মোকো অলপ আশীৰ্বাদ দিব বুলি মই আশা কৰিছোঁ। তো আজিৰ দিনটোত কি হয় চাই ভিডিঅ'টো চাই থাকক। ঘৰ যাম, গা পা ধুই মেলি অলপ ৰেষ্ট লৈ, তাৰপিছত চৰ্দি লাগিছে যিহেতু অলপ ওলাই যাম, চুপ কিবা খাই আহিম, আহি পিনে আকৌ নামঘৰলৈ আহিম। তো নামঘৰটো আমাৰ প্ৰায় গধূলি ৰাতিয়ে হ'ব আৰু বহুত জেগাত দিনতে কৰে বাৰু, আমাৰ কিন্তু ৰাতি কৰিব, 12টা 1টা বজাত শেষ কৰিব আৰু। তো ভিডিঅ'টো চাই থাকক কণ্টিনিউ, বাকী লগ পাই আছোঁ। আকৌ আহি গ'লোঁ আৰু এতিয়া মানে মই যাব লৈছোঁ মানে মই ছোৱালী মামলৈ। আৰু যিহেতু জন্মাষ্টমীৰ নামঘৰত মানে মিঠাই অলপ মোৰ মায়ে কৈছে মিঠাই অলপ দিম কৈছে, তো সেই গতিকে মানে মিঠাই অলপ আনিব গৈছোঁ। মোৰ বাইদেউ বনায় মানে ঘৰতে বনায় আৰু ধুনীয়াকৈ কেক চেক মিঠাই চিঠাই যি লাগে আৰু এনেকৈ বিতাইও মানে কি হয় আমাৰ দোকানে দিয়েগৈ, ছাপ্লাই কৰে, এনেকৈ কৰে আৰু সৰুভাৱে বিজনেছ এটা আৰম্ভ কৰিছে। তো মই দেখাম যদি পাৰোঁ, মই কেমেৰা কৰি দেখাম আৰু ভিডিঅ'টো চাই থাকক। আৰু ইয়াৰ পৰা গৈ চিধা ফাষ্টফুড যাম, চুবি গ্লাছ খাম যিহেতু মোৰ চৰ্দি হৈ আছে। তো এয়াই আৰু ইটো ভিডিঅ'ত যে কালি ভিডিঅ' যোনটো আপলোড দিছিলোঁ সেইটো ভিডিঅ'ত ইমান মৰম দিলে, তো ভাল লাগিলে। মোৰ হোৱাটছএপত মোৰ মেছেজ মানে কি ক'ম মানে মেছেজ দি মানে কি ক'ম আৰু মানে ভাগৰি গ'লোগৈ আৰু মানে ৰিপ্লাই দি আৰু। তো এই ডিছক্ৰিপশ্যনতো মোৰ নাম্বাৰ থাকে, কণ্টেক্ট কৰে যদি কৰিব পাৰিব। সেই আৰু তো ব'লক। হে অঁ ইউটিউবত দিম। এইফালে বেটা ল'ৰা ঢেৰ চোন। ঐ অঁ আহিবি যা, প্ৰাৰ্থনা গা। কৃষ্ণকেইটা মন্দিৰত আৰু বোলে ৰাধা কেইজনী চোতালত বহিছে দেই। ৰাধা হয় নাই তহঁতি? হে হাঁহিছ যে হে? ঐ ৰাধা হয় নাই বি? হে নহয় হ'ব লাগিব ৰাধা। তো মানে গাইছ ফাইনেলি নামঘৰলৈ আহি গ'লোঁ ধুনীয়াকৈ ধুতি চুতি পিন্ধি। আৰু মই ঘৰৰ পৰা ফেন এখন লৈ আহিলোঁ, মানে যিটো গৰম মানুহ মানে বহুত কষ্ট। ফেন আছে বাৰু হ'লেও মানে লৈ আনিছোঁ এখন টেবুল ফেন, ষ্টেণ্ড ফেন আৰু। তো নামঘৰলৈ ধুনীয়াকৈ প্ৰৱেশ কৰোঁ। মোৰ লগত থুলুক আছে, কেমেৰামেন জলদি ফ'কাছ কৰোঁ। অঁ ফ'কাছ হৈ দিয়া বনগুটি। আৰু যে গুটি মূৰৰ দিনটো মোৰ লগতে আছে বাৰু, নাই কি গুটি কিবা এটা কৈ দিয়া। হয় হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব কৈ দিয়া। চেনেল ছাবস্ক্ৰাইব কৰি দিব। কি কৰিব লাগে? কি কৰিব লাগে? ছাবস্ক্ৰাইব। কি ছাবস্ক্ৰাইব? অঁ এইবাৰ চাই দিয়া আৰু গুড। তো নামঘৰ পাই গ'লোহি আৰু সেয়া হৈছে নামঘৰ। বাকী ভিতৰৰ দৃশ্য দেখাছোঁ ৰ'ব। নাম লোৱা আজি প্ৰায় 15 দিনমান হ'ল, কিন্তু আমাৰ আজি পংকজ দা আজি আহিছে দেই। পংকজ দা কিবা এটা কৈ দিয়াচোন আমাক, তুমি কলেজত ইমান ডেন্স মাৰি থাকা। আমাৰ ধুতিখন ক'ত পিন্ধি আছোঁ আকৌ, ধুতিখন ক'ত পিন্ধি আছোঁ আকৌ এইকেইখন মানে মেৰিকেলত নহয়। আমাৰ মানে কাৰেণ্টটো ইমানে বেয়া হৈ গৈছে, আমাৰ লেঙেৰী বানবাৰী মৰাণ কাৰেণ্টটো, যাতে মানে কি ক'ম মানে ইমান বেয়া হৈছে। আগতে মানে কি হৈছিলে মৰাণৰ কাৰেণ্ট ইমান ভাল হৈছিলে, ইমান দিনটো ৰাতিটো থাকে, এতিয়া চবে মানুহে কয় যে মৰাণৰ কাৰেণ্ট বহুত ভাল কিন্তু এতিয়া মৰাণৰ কাৰেণ্টটো গৈ পিনে উল্টা চিধা হৈ গৈছে। এতিয়া কাৰেণ্ট যোৱা প্ৰায় আধা ঘণ্টা 1.5 ঘণ্টামান হ'ব হ'ল,
এতিয়া কাই নাহিছে হা কি মানে বিল দিহে আমি গৰু টান না ভাই হে এই হাতৰ ঘাম হৈ গৈছে দেখিছে না নধৰা